জ্ঞাপন জনালোঁ। মই আজি আহিলোঁ মই কেন্দ্ৰীগুৰি নামঘৰলৈ আহিলোঁ। নামঘৰত মই আয়তীসকলৰ এটা মই নাম পৰিৱেশন কৰিম আৰু আয়তীসকলৰ খুব আশা আছিল। মই আজি 6 মাহমান আগতে ইয়াত আহিছিলোঁ, তেতিয়া মই লগ পাইছিলোঁ মই আয়তীসকলক। আয়তীসকলে মোক কৈছিল যে এটা মোক ইউটিউব চেনেলত আমাৰ এটা নাম পৰিৱেশন কৰিব লাগে আৰু সেই হিচাপত মই আজি আহিলোঁ। আৰু মোৰ লগত আন এজন ইউটিউবাৰো আছে, সেইজন নৱ ছুপাৰ ব্লগছ। এইজন নৱ, এই নৱয়ো আহিছে মোৰ লগত। নৱয়ো অলপ ভিডিঅ' কৰি গঞা নামতি দল মোৰ ওচৰতে আছে, 1 নম্বৰ তেখেতৰ। আৰু মই অলপ পিছত তেখেতৰ লগত ক'বচোন। নৰ্মদা তালুকদাৰ। আৰু আপুনি কাৰ কোনে কৰিব কওকচোন। কমলা পাটগিৰি। ঠিক আছে, গতিকে আয়তীসকলে এতিয়া নাম পৰিৱেশন কৰিব। তেওঁলোকে বহি আছে।